হৈছেও। আজি ৰাতিটো ইয়াতে কটাই দিওঁ, পুলিচকেইটা নেদেখাকৈ। পুলিচকেইটা নেদেখা আগতে ঘৰটোৰ ভিতৰতে সোমাই থাকোঁ। আজি ৰাতিটো ইয়াতে কটাওঁ, কাইলৈ ৰাতিপুৱা আকৌ ওলাই যাবগৈ লাগিব। চোৰটো এইফালে আহি এডোখৰ পৰাই গায়ব হৈ গ'ল। কোনফালে গ'ল বাৰু সি? কান্দে ছাৰ, ময়ো নেদেখিলোঁ নহয় কোনফালে গ'ল। ক'ত যাবহি? কাইলৈ দিনত বিচাৰিবহি লাগিব। বৈ ব'লক বুধেশ্বৰ, কি কৰি আছ বা এইডোখৰত অকলে অকলে বহি? মলফা কাই, এয়া এনেই বহি আছো। পিছে ক'ত যায়? বেংকত কাম অলপ আছে, তাকে কৰি থৈ আহোগৈচোন। তই যাবি নেকি? মলফা আজি নাযাওঁ, ঘৰতো মোৰ অলপ কাম লাগিবলৈ আছে। হ'ব তেনেহ'লে তই বহ, মই গৈ আহোঁ ফাউককৈ। যাওক গৈ আহক, নহ'লে বেংক আকৌ বন্ধই কৰিব। ঘৰতলৈ আজি দাদা বনাই থোৱাই আছে দেখোন। টাউনৰ পৰা আহিবগৈ লাগিব, মোৰ বেংকতো অলপ কাম আছে নহয়। কামটো কৰি থৈ আহিব লাগিব। হাতত থকা পইচাকেইটকা বেংকত ভৰাই থৈ আহিবগৈ লাগিব। এলেকা ভাইটিহঁতকে লগ ধৰি চাব লাগিব, যায় নেকি। মোৰো বৰ অকলে অকলে যাবলৈ মন নাযায় নহয়। বসন্তি, তহঁতি খা দেই, মই ভিতৰত অলপ কাম কৰোঁগৈ। ৰাতিপুৱালেই ৰাতিটো ইয়াতে সোমাই থাকিলোঁ। এতিয়া ওলাই যাব লাগে আৰু, পুলিচ নহাৰ আগতে। গাঁৱত এবাৰ হ'লেও পুলিচ আহিবই, সেইকাৰণে মই গোফাৰ ওচৰত গুচি যাওঁ। আৰু কিমাননো এই সৰু সুৰা চুৰবোৰ কৰি পিনি পুলিচৰ পৰা পলাই থাকিম। এইবাৰ লগৰকেইটাক কৈ পিনি বেংকে লুটিব যাব লাগিব। তাকে লগৰকেইটাৰ লগতে কথা পাতোঁগৈ অলপ গৈ। দাৰিয়া, বজাৰত আহি পিনি লোকচানেহে হ'ল আমাৰ। ইমান দাম বস্তুবোৰ কৈছে, এটা বস্তু কিনিব নোৱাৰিলোঁ। ইপিনে তেল 50 টকা পুৰি আহিছোঁ। বুঢ়া তই ঠিকেই কৈছ, বস্তুকেইটা চুইহে চাব পালোঁ, লৈ যাবলৈ নোৱাৰিলোঁ আৰু। দাৰিয়া, এই পুলিচৰ গাড়ীখন দেখোন আমাৰ ফালে আহি আছে। তই ক'ৰবাত চুৰ কৰি আহিছ নেকি আহোঁতে? কি ফাল্টু কথা বুঢ়া, মই দেখোন তোৰ লগতে ঘূৰিছোঁ আৰু মই চুৰ কৰোঁ নেকি? চুৰ কৰা দেখিছ মোক? হয় নেকি? চুৰ নাই কৰা যদি কিহৰ ভয়? বিড়ি এটা জ্বলাই বহি থাকোঁ, আৰামত বহি থাক। বুঢ়া তই বলিয়া হ'লি নেকি? বিড়ি চিড়ি জ্বলাই আছ। পুলিচকেইটা দেখিছ নাই? ইমান ডাঙৰ বন্ধুক হাতত লৈ এইফালে নামি আহিছে। যাৰ চুৰটো ট্ৰেইনে চেনে উঠি গুচিয়ে গ'ল নেকি? ইমান বিচাৰিছোঁ গাঁওখনত, উঠনিৰ পৰা বিচাৰিয়ে পোৱা নাই। এই বুঢ়াকেইটাকে সুধো ব'লক। ক'ত যাবহি আমাৰ পৰা বাচি? ট্ৰেইনত ইমান সোনকালে সি উঠিবগৈ নোৱাৰে, গোটেই আমাৰ চেকিনে বহি আছে। সি নিশ্চয় গাঁওখনত সোমাই আছে, নহ'লে ক'ৰবাত গোফাই চোফাই গৈ সোমাই আছে সি। শুনকচোন এফালে অলপ। বুঢ়া তোকহে মাতিছে দেখোন, তই কিবা কৰি আহিছ হয় নাই? চুপ থাক দাৰিয়া। ছাৰ, কি হ'ল বাৰু? কিবা কাম আছে নেকি? নাই, বিশেষ কাম একো নাই। আপোনালোকে এই গাঁওখনৰে মানুহ নেকি? হয় ছাৰ, হয়। কালি ৰাতি মানে গাঁওখনত এটা চোৰ সোমালেহি, তাকেই বিচাৰি আহিছিলোঁ। আপোনালোকে দেখিছিলে নেকি টপাকে? আমি নাই দেখা নহয়। হ'ব তেন্তে, আপোনালোকে যদি গাঁওখনত অচিনাকি মানুহ দেখে মোক খবৰ এটা জনাব। হৈ যাব ছাৰ, জনাই দিম। দাৰিয়া, আমাৰ গাঁওখনত মানে চোৰ এটা সোমাই আছে। বস্তু পাতিবোৰ ভালদৰে থ'বগৈ লাগিব আৰু গাঁৱৰ মানুহক জনাই দিবগৈ লাগিব। বৈ। বুঢ়া তই ঠিকেই কৈছ, বৈ। সাধু আমাক ইয়ালৈকে মাতিলে, এতিয়ালৈকে ই অহা নাই। ইমান দেৰি ক'ত আছে? তাকেহে, সি গৈ পালোগৈ বুলি কৈছিলে। আমি আহি ৰেডি হৈ আছোঁ, এতিয়ালৈকে অহা নাই। কিবা ডাঙৰ কথা এটা পাতিম বুলি কৈছিলে সি। কিনো কথা পাতে এতিয়া আহি। এইটো দেখিছোঁ, এইটো দৌৰি আহি আছে। কি হ'ল, খেপাই মেলি আহিছ? সেই কালি চেইন এডাল চুৰ কৰি বিপদত ফচি গৈছিলোঁ। পুলিচ এতিয়াও মোৰ পিছতে লাগি আছিলে। পুলিচ এতিয়া ইয়ালৈকে লগাই আনিছ নেকি তই পুলিচ? নাই, মই প্লেন এটা বনাইছোঁ। তহঁতি মোৰ লগত ভাগ ল যদি সমানে ভাগ পাবি আৰু। কি প্লেন অ'? এই আমিবোৰে আৰু কিমান সৰু সুৰা চুৰ কৰি পুলিচৰ পৰা পলাই থাকিম। তেনে পলোৱা। বৈ এবাৰ বেংক লুটি পিনি পলাই দিওঁ। কথাটোতো বাৰু সঁচাকেই কৈছ তই। সৰু সুৰা চুৰ কৰি এনেই পুলিচৰ পৰা পলাইহে ফুৰোঁ। একবাৰ বেংক এটা লুটি পিনি পলাব পাৰিলে আমাৰ জিন্দাগী বনি যাব। লগতে ধৰা পৰিলে যে গোটেই লাইফ বৰবাদ হৈ যাব, গম পাইছ নাই? ধৰা নপৰাকৈ প্লেন বনাম। বেংক লুটি চিধা ইণ্ডিয়া বাহিৰ আৰু, ইয়াত নেদেখে আৰু আমাক। পিছে কোনটো বেংক লুটিম বুলি ভাবিছ? সেইখন গাঁৱত এটাই বেংক আছে, যোনটোত বেছিকৈ গাঁৱৰ মানুহে পইচা জমা কৰেগৈ। সেইটোকে আজি লুটি দিওঁ বৈ। হয় নেকি? ব'ল তেন্তে।